নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ আৰু এটা নতুন ভিডিঅ'লৈ। তো বৰ্তমান গৈ আছোঁ আমি নৰ্থ গোৱাৰ কি হয় এইটো পঞ্জীত ৰাজধানী, মানে পঞ্জীখন হৈছে নৰ্থ গোৱাৰ ৰাজধানী, গোৱাৰ ৰাজধানী নেকি। বৰ্তমান তাত গৈ আছোঁ, আপোনালোকক সকলোবোৰ দেখাই যাম বাৰু। চাই থাকক একেলগে ভিডিঅ'টো স্কিপ নকৰাকৈ। এয়া চাওক, বৰ্তমান আমি গলি গৈ আছোঁ। অকণমান আগত পাম বাছ ষ্টেণ্ড। বাছ ষ্টেণ্ডৰ পৰা আমি বাছত যাব লাগিব, কিয়নো এয়া বাছ পঞ্জী যায়গা না। सही जाएगा। चल 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 चल। वाह, कुछ चीते ना देखो। বৰ্তমান আমি আহিছোঁ মিৰামাৰ বীচ চাবলৈ। তো আপোনালোকক দেখাই যাম, দেখাই থাকক বাৰু। এই হৈছে মিৰামাৰ বীচ। এইফালে লিখি দিছে ধুনীয়াকৈ ডাঙৰকৈ, চাওক না। তো গাইজ, এইখনে হৈছে মিৰামাৰ বীচ, মানে গোৱা পঞ্জিমৰ মিৰামাৰ বীচ। বহুত বীচ আছে, আপোনালোকক সকলোবোৰ দেখাই যাম আৰু পিছৰ ভিডিঅ' লাহেকৈ। তো বৰ্তমান আহিছোঁ মিৰামাৰ বীচ। এইখনেইতো মিৰামাৰ বীচ, খুবেই ভাল মানে। বাহ, চাওক না, বঢ়িয়া লাগিছে। ইফালে গৈ আছে এখন বট, এইখন চাওক না, জুম কৰি দেখাইছোঁ। জুম কৰিব নোৱাৰিব। এইখন গৈ আছে বট, তাৰপিছত নাজাৰা চাওক না। ঢৌবিলাক যাব লাগিব। গা ধুম নেকি গাইজ? কি ধুনীয়া লাগিছে। তো গাইজ, এবাৰ মিৰামাৰ বীচৰ পানীত নুমি চাওঁ কেনেনো লাগে, চাই লওঁ। আইজা না, কি মজা ঢৌ। ওয়াও, ডাঙৰ ঢৌ। মজা লাগিছে গাইজ, সকলোকে কৈছোঁ। বীচখন কেনেকুৱা লাগিছে জনাব, আপোনালোকে কমেণ্ট কৰিব। আৰু ইফালে চাওক, মানুহ লোকে কাৰ লৈ আহিছে, থাৰ লৈ আহিছে পূৰা। সেইদিনাখন যোনখনত আমি আহিছিলোঁ সেইফালে আছিলে, আগত আছিলে, তাত আহিছিলোঁ। মানে তাত ইমান ডাঙৰ নহয়, ইয়াত বেছিকৈ ডাঙৰ মানে বস্তু বীচখন। এই ভাই, কেনেকুৱা লাগিছে? এটা পজ দি দে। আল্টিমেট লাগিছে। আকৌ আহিবিনে? নেক্সট টাইম কি? আৰু এবাৰ। অ'কে। তাৰমানে ইয়াত বীচখন ভালকৈ খোলা নাই, বীচখন আকৌ ভালকৈ খুলিব মানে। মানুহ বহুত হ'ব তেতিয়া, আৰু পানীবোৰো বহুত চফা হ'ব তেতিয়া। বৰ্তমান লেতেৰা আছে পানী অকণমান। তো গাইজ
গাইজ ইমান ধুনীয়া লোকেশ্যনত আহিছোঁ যেতিয়া দুখনমান ফটো হৈ যাওক, দুটামান ৰিল হৈ যাওক। চাই লওক ইফালে কেমেৰা ৰেডি হৈ আছে আমাৰ। ফটো মাৰা ষ্টাৰ্ট হ'ব অকণমান পিছত। আপোনালোকক ইনষ্টাগ্ৰামত পাই যাব ফটো, ফেচবুকত পাই যাব, চাই থাকিলে হ'ল আপোনালোকে একেলগে। তো আমাৰ ফটো শ্বুট কৰা হৈ গ'ল। কেইখনমান ফটো উঠিলোঁ আমি, মানে 500মান উঠিছোঁ আৰু 500। মেমৰিটো পূৰা ফুল চাগে। তো আপোনালোকে চাই থাকক। আপোনালোকক আকৌ চিটিত গৈ আছোঁ বৰ্তমান, চিটিত যাম। চিটিত গৈ মেলি অকণমান মোবাইল ৰিপেয়াৰিং কৰিব আছে, মোবাইল ৰিপেয়াৰিং কৰিম। আৰু মোৰো চাৰ্জাৰ পিনটো বেয়া হৈছে দেই, পিনটো নহয় একচুৱেলি চাৰ্জাৰ কেবলটো বেয়া হৈছে। চাৰ্জাৰ কেবল ল'ব যাম, আপোনালোক চিটি দেখা যাম। একেলগে চাই থাকক ভিডিঅ'টো। এয়া হৈছে মিৰামাৰ বীচ। চাওক না, মানুহ চেল্ফি উঠি আছে, কোনোবা ফটো উঠি আছে, কোনোবা এনজয় কৰি আছে, কোনোবা গা ধুই আছে। কি ধুনীয়া লাগিছে চাওক না। এই ফূৰ্তিতে আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক গাইজ। চাওক না। আৰু ইফালে আজি চিটিটো বেছি দূৰ নহয়, অকণমান ওচৰে হয়। তো গাইজ ইয়াত ভাল বস্তু দেখিছোঁ, মানুহ খোৱা বস্তু আহিছে। এয়া চাওক না, তিহ খাম বৰ্তমান, আপোনালোকে চাই থাকক। भैया कितना? खीरा खीरा क्या बोलते हैं? खीरा खीरा बोलते हैं, नहीं कीड़ा बोलते हैं। एक पीस का ना, छोटा छोटा है, बड़ा बड़ा लेना चाहिए ना, लाना चाहिए। तो गाइस एया লৈ লৈছোঁ তিহ, মিৰামাৰ বিচৰ তিহ। চাই লওক না। অকণমান তিতা তিতা লাগিছে, হ'লেও ভাল লাগিছে। জলকীয়া নিমখ দি দিছে। সাগৰৰ পাৰৰ তিহ, বিচৰ মাজত তিহ। আমাৰ ফটো মাৰাটো বহুতেই হৈ গ'ল, হ'লেও আৰু এইখন দেখিছোঁ। এইখন পানীত যে চলে নহয়, এইখন কি কয় জানো নাজানো, পানীৰ বাইকে বুলি কৈছোঁ। আৰু তাত দুখনমান আকৌ ফটো মাৰি লওঁ, মানে ভাল লাগিব। দেখা আপনি লাপৰৱাহী কা নতিজা। এইখন দেখিবলৈ পাইছে, ইয়াত ফটো মাৰিম এতিয়া। মানে ফটো মাৰা বহুতেই হৈ গ'ল, মেমৰি পূৰা ফুলেই হৈ গ'ল। হ'লেও ইয়াত আকৌ দুখনমান ফটো মাৰিম। এইকেইটা আকৌ ফটো মাৰিবলৈ দিব নাই, কামোৰ নিদিবিতো ঐ ভাই, কামোৰ নিদিবিতো। বোলে আদিত্যে ফটো মাৰি আছে, মই পজ দি আছোঁ, চাওক না। মাৰ ভাই মাৰ, চলি ভাল ভালকৈ মাৰ। আৰু এটা পজ। তো বন্ধুসকল, এয়াই আছিলে মিৰামাৰ বীচ। ইফালে চাব পাৰে, আপোনালোকক ভালদৰে দেখাই দিছোঁ। তাৰপিছত ইফালে দিছে এখন পাৰ্ক, সৰু মৰু পাৰ্ক, সৰু ল'ৰা ছোৱালীবোৰ খেলিব পাৰিব ইয়াতে। ধুনীয়াকৈ এনেকৈ বনাই দিছে ইয়াতে। তো গাইজ এখন হৈছে সৰু ল'ৰা ছোৱালীৰ বাবে বনাই দিছে পাৰ্ক। তাৰপিছত ইটো আকৌ কি আছে চাওক না, মাছ বনাই দিছে বম ডাঙৰ। এই আপোনাৰ গোটেইকে মাছৰ পেটত সোমাই আহিছোঁ গাইজ। সিহঁতৰ বুলি যাম। হা এইটো চাওক মাছ। বন্ধুসকল, ইয়াত ঘূৰি ঘূৰি মানে মিৰামাৰত ঘূৰি ঘূৰি পানী পিয়া লাগি গ'ল। এটা বটল কিনিছোঁ, ইটোৰ দাম 20 টকা, কিন্তু ইয়াতে লৈছে 30 টকা। কি যে দিন আহি গৈছে ভাই, ইয়ে হৈছে গোৱা। এই 30 টকাৰ পানী বটল কেনেকুৱানো লাগে, খাই আজি চাওঁ। মিঠা কেনেকুৱা লাগিব, খাই চাওঁচোন এবাৰ। কেনেকুৱা লাগিছে? আল্টিমেট, পুৰা ফুল ষ্ট্ৰং। ষ্ট্ৰং নহয়, প্ৰিমিয়াম। বন্ধুসকল, এইটো ভিডিঅ' ইয়াতে সামৰিম বুলি ভাবিছোঁ। আৰু যোনটো নেকি চিটিৰ ভিডিঅ' সেইটো বেলেগ এক্সট্ৰাকৈ ঢালিম বুলি ভাবিছোঁ। মানে দুভাগ কৰিলোঁ আৰু ভিডিঅ'টো মানে বেছি দীঘল হৈ যায়, সেইটো কাৰণে দুভাগ কৰি দিছোঁ, বেয়া চেয়া নাপাব। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। বাই। এই আদিত্য, তই এক কাম কৰ, ইয়াত তলত ভিতৰত সোমাই ল, ইয়াত তাৰপিছত ফটো মাৰ। বোলে পেংগুইনে মোক গিলিলে বুলি।